আমাৰ যিসকল অতিথি আছে আজি আমাৰ প্ৰণয় দা আহিলে আমাৰ নীলোৎপলহত আহিলে মোৰ দেউতাৰ লগৰো কেইবাজনো আহিছে আৰু বেলেগ বেলেগ অতিথি আহিছে আমাৰ ওচৰ পাজৰ গাঁৱৰো বহুতখিনি মানুহ আহিছে মই সকলোকে ধন্যবাদ জনাইছো বিদ্যাধৰ লিভিং স্কুলৰ তৰফৰ পৰা আৰু এটো মই যিসকল গাঁৱৰ মানুহ আহিছে তেওঁলোকক কৈছো যে বাকি মানুহবিলাকক ক'ব লাগে আহি চাবলৈ আহিব লাগে নাটক মানে কেৱল আমি গাঁৱত কৰা নিচিনা এই হাঁহি কান্দোনটোই নহয় তাত কেনেকে আৰু কিমান ভিতৰলৈ যাব পাৰি তাৰ পৰা কি শিকিব পাৰি কেনেকে এটা পৰিৱেশ বনাব পাৰি এই গোটেইখিনি সকলোবিলাকে চাব লাগে আৰু বাকি সকলোকো চাবলৈ অনুৰোধ কৰিব লাগে এইখিনিকে কৈছো আৰু এই যে পৰিৱেশটো ইয়াত গঢ় লৈ উঠিছে যিটোৰ পৰা ল'ৰা ছোৱালী শিকিব পাৰে বেলেগ বেলেগ ঠাইৰ নাটক চাব পাৰে বেলেগ বেলেগ ঠাইৰ মানুহৰ চিন্তাৰ লগত চিন্তা তাৰ মানুহে কেনেকে ভাবিছে মৃণাল দাই গুৱাহাটীত কেনেকে ভাবি আছেনো মহাৰাষ্ট্ৰত মানুহে নাটকৰ কথা বৌদ্ধিক আলোচনাৰ কথা কেনেকে ভাবিছে কলিকতাত কেনেকে ভাবিছে এই গোটেই চিন্তাৰ আদান প্ৰদানবিলাক সাংস্কৃতিক আদান প্ৰদান চিন্তাৰ আদান প্ৰদান এইবিলাক তেতিয়া আমি গম পাম যেতিয়া আমি এইবিলাক চাম সেইকাৰণে বিদ্যাধৰ লিভিং স্কুলৰ উদ্যোগত আমি বহুত কষ্ট কৰি খৰচ পাতি কৰি বেলেগ বেলেগ ঠাইৰ পৰা নাটকবিলাক মাতিছো যাতে ল'ৰা ছোৱালীবিলাকে চাব পাৰে তোমালোকে নাটকটো বুজি পাবা যে আমি অকল ফূৰ্তি কৰিবৰ কাৰণে নাটকটো পতা নাযায় ইয়াৰ পৰা শিকিব লগা থাকে মানুহে কেনেকে কাম কৰে চাব লগা থাকে কেনেকে চিন্তা কৰে কেনেকে ভাবে সেইবিলাক কথা বুজিব লগা থাকে শুনি আছা নাই সেই বস্তুবিলাক চাব লাগে দেই বুজিবলৈ যত্ন কৰিব লাগে সেইখিনি কথা আৰু বেলেগ নাই মই ধন্যবাদ জনাইছো মোৰ ফালৰ পৰা কৃতজ্ঞতা আৰু শেষত প্ৰথমতে মই আমাৰ অৰ্গেনাইজিং কমিটি আমাৰ মলয়া বৰুৱা সেক্ৰেটাৰী আছিলে মলয়াই আমাৰ পংকজ সোণাৰী প্ৰেচিডেণ্ট আছিলে তেওঁ পিছে নাই এতিয়া লগতে আমাৰ গায়ত্ৰী দলে দিলীপ ভাৰতী ছাৰ সেইফালে আমাৰ শিক্ষক শিক্ষয়িত্ৰীসকল চয়নিকা এইফালে আমাৰ নীলোৎপল আৰম্ভ কৰি গোটেইখিনি শিক্ষক শিক্ষয়িত্ৰী গোটেইখিনি অলেখ কষ্ট কৰিলে এই ফেষ্টিভেলটোৰ কাৰণে বিশেষকৈ মলয়াক মই অশেষ ধন্যবাদ জনাইছো তেওঁ একদম প্ৰথমৰ পৰা আৰু খুব কম সময় পাইছো আমি একেবাৰে কম সময়তে আমি 6-7 তাৰিখলৈকে নাটকেই কৰি আছোগে বেলেগ ঠাইত তাৰপিছত ঘূৰি আহি এই 7-8-9 3 দিনমান কাম কৰি আমি ফেষ্টিভেলটো পাতিছো তাৰ আগত আমি বেলেগ বেলেগ কামত ব্যস্ত হৈ আছিলো গতিকে সকলোকে ধন্যবাদ জনাইছো লগতে আমাৰ যিসকলে কালচাৰেল প্ৰগ্ৰেম ঠিক কৰি দিলে বেলেগ বেলেগ অনুষ্ঠান আমাৰ বনশ্ৰী খামসেং দেওধাই ছাৰ তেওঁলোকক বিশেষভাৱে ধন্যবাদ জনাইছো ইমান ধুনীয়াকৈ কৰিছে আমাৰ গোটেই প্ৰগ্ৰেমটো বাইদেউলে মোৰ বেয়াই লাগে একদম সব কাম নিজে হাত পাতি লয় খোৱা বোৱাৰ দায়িত্ব ইমানখিনি কামৰ মাজত ৰিহাৰ্চেল নাটক তাৰ মাজত ইমানবিলাক অতিথি খোৱা বোৱাৰ কাম চাই আছে বাইদেউৰ লগতে তেওঁৰ টিম আমাৰ মীনাক্ষী পুতলি তাৰ আকৌ কাম কৰি থকা আমাৰ পদ্মহতৰ পৰা আৰম্ভ কৰি আমাৰ ছোৱালীকেইজনী আটাইকে থেংক ইউ জনাইছো ধন্যবাদ জনাইছো সকলোৱে বিদ্যাধৰ লিভিং স্কুলৰ এটা বৰ ডাঙৰ কথা সকলোৱে ইমান আন্তৰিকতাৰে কাম কৰে ইমান সদিচ্ছাৰে কাম কৰে সকলো শিক্ষক শিক্ষয়িত্ৰী সেইকাৰণেহে আমি সঘনাই অকল এইটো অনুষ্ঠান বুলি নহয় যিসকল অতিথি আছে তেওঁলোকে শুনি ভাল পাব যে বিদ্যাধৰ লিভিং স্কুলত এইটো পৰ্যায়ৰ প্ৰগ্ৰেম মাহেকত 2-3টা মান হৈ থাকে অলপ দিনৰ আগতে মাত্ৰ এমাহৰ আগত আমি এটা ইণ্টাৰ স্কুল ফেষ্টিভেল পাতি গৈছো নাটক ফেষ্টিভেল পাতি গৈছো য'ত 18-20খন বেলেগ বেলেগ স্কুলৰ পৰা ইয়াত থাকি লৈছে ডাঙৰ ডাঙৰ টিম থাকিলে ইয়াত নাটক কৰিছে কেইদিনমানৰ আগত আমি ইণ্টাৰ স্কুল ভলীবল পাতি গৈছো কেইদিনমানৰ আগত আমি আমাৰ স্পৰ্টছ উইক পাতি গৈছো ইমান অনুষ্ঠান হৈ থাকে আমাৰ ইমানবিলাক ভিজিটৰ্ছ থাকে ইমানবিলাক স্কুল থাকে গোটেইবিলাক চলাবৰ কাৰণে শিক্ষকসকলে একদম 24 ঘণ্টা কাম কৰিব লগা হয় আজি চয়নিকা কৈ আছে এতিয়া শ্ব' আছে 8 বজাৰ পৰা একেৰাহে কৈ আছো 5 মিনিট ৰেষ্ট লওঁ এটা আমাৰ শিক্ষকসকলে তেনেকুৱা পৰ্যায়ত কাম কৰি থাকে মই অতিথিসকলক বিশেষভাৱে কৈছো প্ৰত্যেক ক্ষেত্ৰতে মানে লাইব্ৰেৰীৰ কাম আমাৰ অনন্যা হাতীৰ কাম হোষ্টেল চোৱা একেখিনি মানুহে অতিথি আপ্যায়ন কৰা বেলেগ কাম কৰা ক্লাছ কৰা তাৰ মাজত ক্লাছো হৈ আছে সেশনবিলাক হৈ আছে খোৱা বোৱা হৈ আছে ষ্টেজৰ কাম আছে দিবানুজতৰ এতিয়া হোষ্টেলো চাই আছে ষ্টেজো চাই আছে ওমেনে হোষ্টেলো চাই আছে বজাৰো কৰি আছে এফালেও কৰি আছে গোটেইবিলাক কাম মই সকলো শিক্ষকক অলেখ ধন্যবাদ জনাইছো আমাৰ ছাত্ৰ ছাত্ৰীসকলো মই আপোনালোকক যিসকল অতিথি আছে তেওঁলোকৰ কাৰণে কৈছো আৰু এই লাইটটো সন্মুখৰ ফালে লাইটটো খালি জ্বলাই দিব লাগিছিলে বাৰু মই কাকো দেখাই নাই আমাৰ ছাত্ৰ ছাত্ৰীসকলো
মই মানে খুব কৈ গৌৰৱ অনুভৱ কৰোঁ বেলেগ মানুহ আহিলেও কয় যে এটা ভলণ্টিয়াৰ কৰে তেওঁলোকে ছাৰ্ভিচ কৰে তেওঁলোকৰ খানাৰ কামত লাগে হোষ্টেলৰ কামত লাগে নিজৰ মেইনটেনেন্স লাগে পাৰ্চনেল ক্লিনিং গোটেইখিনি খুব ভালকে কৰিবৰ কাৰণে তেওঁলোকে ট্ৰেইন হৈছে আৰু মই ভাবোঁ এইখিনি ষ্টুডেণ্টে এনেকৈ শিকি গ'লে ইহঁতি ভৱিষ্যতে বহুত ভাল কাম কৰিব পাৰিব আমাতকৈ বহুত ভাল কাম কৰিব পাৰিব আৰু মই সকলো ছাত্ৰ ছাত্ৰী শুনি আছানে তোমালোকৰ থেংক ইউ কৈছো তোমালোকৰ কাৰণে সকলোৰে কাৰণে এটা থেংক ইউ কৈছো বহুত কষ্ট কৰে সিহঁতি মইতো খোজত যেতিয়া দেখিছিলো একদম আমাৰ ষ্টুডেণ্টে চব কাম কৰিছিলে ইয়াত বাৰু আমি বেছি কাম দিয়া নাই তথাপিতো বহুত কাম কৰিছে সিহঁতি বহুত ভালকে কাম কৰে মই তোমালোকক আকৌ এবাৰ ধন্যবাদ জনাইছো দেই আৰু সকলোকে যি য'ত আছে একদম আমাৰ অৰূপৰ পৰা আৰম্ভ কৰি আমাৰ শিক্ষক শিক্ষয়িত্ৰী সকলো মই সকলো নাম লোৱা নাই আৰু সকলো শিক্ষক শিক্ষয়িত্ৰী সকলো ছাত্ৰ ছাত্ৰী আমাৰ সকলো অতিথি আমাৰ সকলো ব্যক্তি যিসকলে এই অনুষ্ঠানটো চলাবৰ কাৰণে আমাক শাৰীৰিকভাৱে আৰ্থিকভাৱে পৰিশ্ৰম কৰি দিছে বহুতে এটকা দুটকাকে আমাক ডনেট কৰিছে অনুষ্ঠানটো চলাবৰ কাৰণে আৰু আপোনালোকক কৈ ভাল পাইছো যে ইমান ডাঙৰ অনুষ্ঠান এটা আমি প্ৰাঞ্জল বুঢ়াগোহাঁই বা আমাৰ শিক্ষকসকলে অকলে কেতিয়াও কৰিব নোৱাৰিলোহেঁতেন যদিহে ইমানখিনি বেলেগ বেলেগ ঠাইৰ পৰা আপোনালোকে ভাওনি ভাল পাব যিসকল আমাৰ গাঁৱৰ মানুহ আছে তেওঁলোকেও কৈছো যে ক'ৰ পৰা আজি এগৰাকী আহিছে কেলিফৰ্ণিয়াৰ পৰা তেওঁ ইয়াত মানুহে কাম কৰক বুলি ডনেট কৰিছে আজি এগৰাকীয়ে মোলৈ মেছেজ কৰি আছে লণ্ডনৰ পৰা এটা ক্লাছ ল'ব লাগে এজনে মেছেজ কৰি আছে আমেৰিকাৰ পৰা এজনে মেছেজ কৰি আছে ফ্ৰেন্সৰ পৰা এইকেইদিনত আমি তেওঁলোকৰ কাৰণে ক্লাছ এৰেঞ্জ কৰিছোঁ তেওঁলোকৰ কাৰণে চ' ইমান মই এইটো উদাহৰণহে দিছোঁ তো গোটেই ভাৰতবৰ্ষৰ পৰা গোটেই পৃথিৱীৰ পৰা সকলো ঠাইৰ পৰা মানুহে আমাৰ খবৰ ৰাখে আমাক আমাৰ ল'ৰা ছোৱালীক পঢ়াবৰ কাৰণে ইচ্ছা কৰে আমাৰ ল'ৰা ছোৱালীক খবৰ ৰাখে কেতিয়াবা আমাৰ ল'ৰা ছোৱালীৰ কাৰণে এসাঁজ খুৱাওঁ বুলি কয় এইটো বিদ্যালয় লিভিং স্কুলৰ কাৰণে সাংঘাতিক সৌভাগ্যৰ কথা আমি সকলোৰে কাৰণে সকলোকে ইয়াৰ পৰা ধন্যবাদ জনাইছো আৰু মই ওচৰ চুবুৰীয়া যিসকল আছে তেওঁলোককো কৈছো যে বিদ্যালয় লিভিং স্কুলখন আমি পাতিছো কেলে যাতে এই ল'ৰা ছোৱালীখিনিয়ে গুণগত শিক্ষা পায় এতিয়াও বহুত মানুহে আমাৰ গাঁৱৰ মানুহেও এতিয়াও বহুত মানুহে শিক্ষা বুলি ক'লে অকল ক্লাছৰুম এটালৈ গৈ অংক পঢ়ি থকাটোকে বুজি পায় এই যে আমি বিচিত্ৰ অভিজ্ঞতা পাইছো এই যে পশ্চিমবংগৰ মহাৰাষ্ট্ৰৰ নাটক এখন চাবলৈ পাইছো এইটো তাতকৈ ডাঙৰ শিক্ষা এই যে আমি হাতে কামে লাগি নিজে ৰান্ধি মানুহক খুৱাবলৈ পাইছো এইটো তাতকৈ ডাঙৰ শিক্ষা এই যে কালি পৰহি শিক্ষামন্ত্ৰী আহিলে একেলগতে কথা পাতিবলৈ সুবিধা পালো ইমান ডাঙৰ সাংবাদিক প্ৰণয় বৰদলৈ আহিছে একেলগতে কথা শুনিবলৈ সুবিধা পাইছো এইবিলাক যেতিয়ালৈকে আমি বুজি নেপাম যে এইবিলাকে শিক্ষা তেতিয়ালৈকে আমাৰ নিস্তাৰ নাই এইবিলাকহে যে শিক্ষা এইবিলাকৰ যোগেদিহে যে মানুহে আগবাঢ়ি যাব পাৰিব এই কথাটো আমাৰ গাঁৱৰ মানুহবিলাকে বুজি পাব লাগিব ঠিক তেনেকে আমাৰ ছাত্ৰ ছাত্ৰীসকল যিসকল বিদ্যালয় লিভিং স্কুলত আছে আপোনালোকে শুনি ভাল পাব তেওঁলোকে খেলিবলৈ গৈছে এতিয়া এই নাটকৰ টিমটোৱে ধৰিছে এইখিনি ছাত্ৰ ছাত্ৰী তেওঁলোকে কালি পৰহি কলিকতাত কাম কৰি আহিছে তাৰপিছত তেজপুৰত কাম কৰি আহিছে কাইলৈ আকৌ মাজুলীলৈ যাব তাৰপিছত আকৌ 5টা শ্ব' বুক হৈ আছে যিকেইটা আমি মেট্ৰিক পৰীক্ষাৰ পিছলৈ ৰাখিছো যে ছাত্ৰ অৱস্থাত কালি পৰহি য়োগাৰ ষ্টুডেণ্টখিনি হিমাচল প্ৰদেশত খেলি আহিছে শিৱসাগৰত খেলি আহিছে 2 দিনমান আগত তাৰ আগত নগাঁৱত খেলি আহিছে তাৰ আগত গুৱাহাটীত খেলি আহিছে এই যে এই ক্লাছ 2-3 ছোৱালীজনীয়ে হিমাচল প্ৰদেশতলৈ গৈ খেলিছে যে খেলি অহাৰ পাছত তেওঁৰ চকুত আৰু তেওঁৰ মুখত যিটো আত্মবিশ্বাস সেই আত্মবিশ্বাসটো শিক্ষকে ক্লাছৰুমত 50 বছৰ পঢ়াই আনি দিব নোৱাৰে শিক্ষকে 50 বছৰ ক্লাছৰুমত অংক পঢ়াই বিজ্ঞান পঢ়াই সেইটো আত্মবিশ্বাস আনি দিব নোৱাৰে যিটো আত্মবিশ্বাস তেওঁ যে খেলিবলৈ গৈছে তেওঁ যে এখন ষ্টেট এখন ৰাজ্যক প্ৰতিনিধিত্ব কৰি এখন ৰাজ্যৰ ৰিপ্ৰেজেন্টেটিভ হিচাপে কৰবাত খেলিবলৈ গৈ যে তেওঁ যিটো দেখুৱাই আহিছে প্ৰাইজ পাইছে নাপাইছে সেইটো বেলেগ কথা সেইটোৱে যিটো তেওঁ শিক্ষা দিব যিটো আত্মবিশ্বাস দিব সেই আত্মবিশ্বাসটো মই আপোনালোকক ক'লো যে স্কুল এখনত এলপি স্কুল এখনত 50 বছৰ পঢ়াই শিক্ষকে দিব নোৱাৰিব তো আমি সেইবিলাক দিবলৈ যত্ন কৰি আছো সেই কথাটো গোটেই পৃথিৱীখনে বুজি পোৱাৰ দৰকাৰ থাকে শিক্ষা বোলা বস্তুটো এতিয়ালৈকে মানুহে বুজি পোৱা নাই আৰু আমি যেতিয়া বুজাবলৈ যাওঁ তেতিয়াও মানুহে ভাবি লয় আচ্ছা এইটো শিক্ষা হয় জানো নহয় হবলা নহয় এই বুলি ভাবে এই যে ছাত্ৰ ছাত্ৰীজনে সৰুতে নিজৰ এখন মেগাজিন এডিট কৰিবলৈ শিকিছে ডিটিপি কৰিবলৈ শিকিছে নিজে সেটিং কৰি এখন উলিয়াবলৈ শিকিছে এই যে একদম 500 জনীয়া টিম এটা আহিছে মাজুলীৰ পৰা আহিছে সেই 500 জনীয়া টিমটো দুজন ছাত্ৰ বা ছাত্ৰীয়ে যেতিয়া কন্ট্ৰোল কৰি তেওঁলোকক গোটেই বিদ্যাখন দেখাব লগা হৈছে তেওঁলোকক বিদ্যাৰ বিষয়ে ক'ব লগা হৈছে তেওঁলোকক বুজাব লগা হৈছে মই ক'লো নহয় এই শিক্ষাটো শিক্ষকে 10 বছৰ পঢ়াই তেওঁলোকক দিব নোৱাৰে যেটো তেওঁ সেই 500 জন ছাত্ৰ ছাত্ৰী ঘূৰাই ফুৰাই তেওঁ যেটো গম পাব যেটো শিকিব তেওঁ তে শিকিবৰ কাৰণে সেইবিলাক হৈছে আসল শিক্ষা ইয়াত কোনোবা পেৰেন্টছো থাকিব
মই সেইকাৰণে কথাখিনি কৈ আছো এইবিলাক হৈছে শিক্ষা এইবিলাকে ব্যক্তি এজনক সৰ্বাংগীনভাৱে বিকাশ কৰিব শিক্ষা মানে শ্ৰেণী কোঠাত অংক পঢ়াই থকাটো কেৱল নহয় অংকটো নেলাগে বুলিও কোৱা নাই সেইকাৰণে আমি অংকটো ৰাখিছো বিজ্ঞানটো ৰাখিছো কিন্তু শিক্ষা বুলি ক'লে কেৱল সেইটোকে নুবুজায় শিক্ষা বুলি ক'লে মানুহটো সম্পূৰ্ণৰূপে আমি ব্যক্তি হিচাপে গঢ়ি তুলিব পাৰিব লাগে আৰু এই অভিজ্ঞতাবিলাকেহে গঢ়ি তুলিব এই যে দোকান এখন ল'ৰাটোৱে চলাই আছে এইটো বিৰাট ডাঙৰ শিক্ষা মই কালি কৈ আছিলো যেতিয়া আমি বুজি পাম এই বাঢ়নীডাল কলমটো একে সমান বস্তু যেতিয়া আমি বুজি পাম দাখন আৰু কলমটো একে সমান বস্তু যেতিয়া আমি বুজি পাম কোৰখন আৰু কলমটো একে সমান বস্তু কোৰ মাৰিবলৈ শিকা আৰু কলম চলাবলৈ শিকা দুটা সমান শিক্ষা বুলি যেতিয়া আমি বুজি পাম তেতিয়াই আমাৰ উন্নতি হ'ব তেতিয়াই আমাৰ আচল শিক্ষা হ'ব যেতিয়া আমি বুজি পাম যে কলম চলাবলৈ শিকিব লাগে আৰু কোৰ মাৰিবলৈ ঘিণ কৰিব লাগে তেতিয়াই আমাৰ বিস্তাৰ নাই তেতিয়াই আমাৰ শিক্ষা শেষ হৈ যায় তাতে তেনেকুৱা শিক্ষা এটা কথা আমি ভাবিছো অভিভাৱকসকলে বুজি পাব লাগে শিক্ষক শিক্ষয়িত্ৰীসকলে বুজি পাব লাগে ওচৰ চুবুৰীয়াসকলে বুজি পাব লাগে বা সকলো মানুহে এই কথাটো বুজি পাব লাগে এইখিনিকে ক'লো মই ভাষণ এটাও দি দিলো সুযোগ পাই